নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। মই স্বামী ভক্তৰ প্ৰয়াত সত্ৰাধিকাৰ সুকান্ত দেৱ গোস্বামীৰ কনিষ্ঠ পুত্ৰ। আৰু আমাৰ এই স্বামী ভক্তৰ মূল বৈশিষ্ট্য হৈছে মুখাশিল্প। আমাৰ সংগীত কলা কেন্দ্ৰৰ আণ্ডাৰত আমাৰ এই মুখাশিল্পৰ প্ৰশিক্ষণ চলি থাকে। আৰু এতিয়া সেই মুখা কেনেকৈ বনায় মই তাক আপোনালোকৰ ওচৰত অকণমান দেখাম। মুখা কেনেকৈ বনায়। প্ৰথমতে আমি এয়া জাতি বাঁহৰ এয়া কাঠি কৰিলোঁ। এয়া 2.5 বছৰীয়া বা 2 বছৰীয়া জাতি বাঁহ আৰু এইটো কাটি আনি এইবোৰ কাঠি কৰি এতিয়া আমি মুখা বোৱাৰ প্ৰচেছটো আমি দেখাম। এতিয়া প্ৰথমতে আমি এই কাঠি এনেকৈ লৈ ল'লোঁ, দুটা কাঠি লৈ এনেকৈ আমি বোৱা আৰম্ভ কৰিছোঁ। এই মুখা এই বনোৱা এই পদ্ধতিটো এইটো কয় এইটো লখিমী মূৰ। লখিমী মূৰত আমি প্ৰথমতে ষ্টাৰ্ট কৰোঁ মুখা বনোৱা পদ্ধতিটো। এইটো হ'ল লখিমী মূৰ। সেই লখিমী মূৰেদি আমি এনেকৈ এই কাঠিৰ পৰা আমি এনেকৈ ঘৰ কৰি গৈ লাষ্টত এনেকুৱা হ'ব। এইটো হোৱাৰ পিছত আমি এইটো ঘূৰাব লাগিব। ঘূৰোৱাৰ পিছত এইটো এনেকুৱা হ'ব। এইটো হ'ল 1 নম্বৰ। প্ৰথমতে কাঠি কৰিলোঁ, এইটো খাংটো বনালোঁ। খাংটো বনোৱাৰ পিছত এইটো যেতিয়া সম্পূৰ্ণ হ'ব, ইয়াৰ ওপৰত আমি কুমাৰ মাটিৰে কাপোৰ মাৰিম। এইটো বাঁহটোৰ ওপৰত মাৰি দিম। এইটো ভিতৰত বাঁহ আছে, তাৰ ওপৰত কুমাৰ মাটিৰে কাপোৰটো মাৰি দিম। যেতিয়া এইটো ৰ'দত শুকাব, তাৰ ওপৰত আমি চেহেৰা বনাম গৰু গোবৰেৰে। গৰু গোবৰ দি আমি ধুনীয়াকৈ ৰূপ দিম। বিভিন্ন চেহেৰা বনাম। এইটো গৰুণ্ড বনাইছোঁ, বাহুটো হনুমান বনাইছোঁ, ৰাক্ষৰ বনাইছোঁ। চব চেহেৰাটো আমি গৰু গোবৰ দিম। যেতিয়া চেহেৰাটো সম্পূৰ্ণ হৈ যাব, তাৰ ওপৰত আমি পুনৰ কুমাৰ মাটিৰে আকৌ কাপোৰটো মাৰি দিম গৰু গোবৰৰ ওপৰত। এইটো কুমাৰ মাটিৰে কাপোৰটো মাৰিলোঁ নহয়, সেইটো ৰ'দত শুকুৱাই দিলোঁ। শুকুৱাই দি তাক এইটো মিঠালোঁ, এইটো মিহি হৈ গ'ল। এতিয়া এইটো ৰং কৰিব পৰা অৱস্থাত আছে। আৰু এইটো হ'ল এইটো ৰং কৰিলোঁ। এতিয়া আমি যেতিয়া শুকাই গ'ল, তাৰ ওপৰত আমি এইটো ৰং কৰিলোঁ। গতিকে এই মুখাৰ বনোৱা আমাৰ পদ্ধতি আপোনাৰ 5টা ভাগত আমি বনাওঁ। 5টা ভাগতে হৈ যায় এই মুখাখিনি।